চাব পৰা এতিয়া আমি মংগলত আহিছিলোঁ বিশালত যাবলৈ মামা আহিছে কাৰণে বেলেগ ৰাস্তা দি আহিছোঁ চাব পৰা আৰু খাবাহঁতত আহিছে মামা সেইকাৰণে যাই আছোঁ টিকলু আজি কিমান বজাৰ কৰিলা চাব পৰা মই 1300 টকা আজি বজাৰ কৰিছোঁ 1 2 3 আজি আমাৰ সৰু বাবু বিশালত গৈছিল আৰু বিশালৰ পৰা কি আনিছে এটা এটাকৈ কোৱাচোন কি আনিছে দেখাই আছে দেই এয়া কি চাওঁ লিটল হাৰ্ট বিস্কুট এইটো হ'ল চিপছ এইটো হ'ল জেলি এইটো হৰলিক্স ব্ৰিটানিয়া পিয়ৰ মেজিক এইটো হ'ল টমেটো চচ আৰু চাওঁ Spicy noodles. Spicy. এয়া নুডলছ ইফালেও নুডলছ আৰু ইফালে কি চাওঁ এয়া জুচ ইফালে এয়া বিস্কিট মাস্কা চাস্কায়া চিপ মই এটা কথা সুধো ইমান যে তোমালোকে বজাৰ কৰিছা পইচা ক'ত পালা ইদি তাৰমানে ঈদত এয়া কিমান বস্তু আনিছে এয়া তাৰমানে ঈদত যিখিনি যে মানে পইচা পাইছিল সিহঁতে যোনে যোনে দিছে আব্বাকে নানিয়াকে আৰু মানে যোনে দিছে চবৰে পইচা এইটো কি বিস্কুট চা ইমান ধুনীয়া এইটো চা এইটো আজি তাৰমানে যিখিনি পইচা আছিল গোটেইখিনি জমা কৰিছিল আৰু আজি এয়া বজাৰ আৰু চাওঁ এয়া কি এয়া কালাৰ কৰা ব্ৰাছ আৰু ইফালে পেইন ঈদত কাপোৰ আনিছিল কিন্তু আকৌ এইটো এটা টি চাৰ্ট এটা লৈ আহিছে আৰু ইফালে ব্ৰাছ ইফালে পেইন এইটো হাইড এণ্ড চিক এইটো এটা বিস্কুট চকলেট বিস্কুট আৰু কিমান বজাৰ দোকান এখন আজি কিনি আনি আছে নবা ৰিছে কি কিনি আছে দুইটা একেলগে আজি ইহঁত দুটা একেলগে আৰু পুৰা বজাৰ বহুত খুচ এয়া নেক্সট দিনাৰ ভিডিঅ' হয় এখেত আৰু মই মংগলদৈলৈ গৈছিলোঁ অকণমান কিবা কাম আছিল আৰু মোৰ লগৰ ছোৱালী এজনীৰ তাইৰ সৰু ল'ৰাটোৰ তাৰমানে কি চুন্নত কৰাইছিল ডক্টৰৰ তাত আমি সেইদিনা যোৱা নহ'ল সেইকাৰণে নেক্সট দিনা গ'লোঁ তাৰ এবাৰ খবৰ ল'বৰ কাৰণে সি এয়া শুই আছে বিচনাত আৰু এয়া যে মই ফটো দেখাইছোঁ এইজনী মোৰ লগৰ ছোৱালী আৰু তাই গিৰিয়েকজন এয়া তাই গিৰিয়েক ঢুকুৱা আজি এবছৰ হ'ল বহুত দুখৰ কথা আৰু মই সেইকাৰণে অকণমান এনেই ফটো দেখাই দিলোঁ আৰু আমাক এয়া চাহ খাব দিলে ভাত খাব বহুত জোৰ কৰিছিল কিন্তু আমি নাখালোঁ কাৰণ দুপৰীয়া হৈছে দেৰি হৈ আছে মই ঘৰত আহিব লাগে বাবুহঁতক যিহেতু থৈ গৈছোঁ আমি চাহখিনি খালোঁ আৰু অলপ কথা পাতি তাক অকণমান সময় আছোঁ আৰু সি মানে কি বাবুহঁতৰ কথা খুব সুধি আছে লৈ যোৱা নাই যিহেতু এদিন লৈ যাব দিছে যাম বাৰু সেইকাৰণে আজি আমি দুটাই পটককৈ ওলাই আহিলোঁ বেলেগ কাম এটাও আছিল তাক মানে অকণমান দেখা কৰি অলপ সময় তাৰ লগত কথা বতৰা পাতি আমি সোনকালে আকৌ ঘৰলৈ আহিলোঁ আজি বতৰটো ভাল যোৱাকালি বহুত বৰষুণো আছিল এয়া ভিডিঅ'টো দেখালোঁ আজিৰ ভিডিঅ'টো আপোনালোকে কেনে পালে ক'ব আৰু ভিডিঅ'বোৰ চাই যদি ভাল লাগে তেনেহ'লে কমেণ্ট কৰিব আৰু লাইক কৰিব বুলি আশা কৰিলোঁ এয়া মোৰ লগৰ ছোৱালী ডাঙৰ ল'ৰা সেইজন আৰু সৰুটোতো চুন্নত কৰিছে দেখিছে আমি এনেকৈ এতিয়া কথা বতৰা পাতি চাহ পানী খাই ঘৰলৈ গুচি আহিলোঁ